পদক্ষেপৰ জৰিয়তে ৰাজ্যত এক সুকীয়া পৰিস্থিতি লাভ কৰিবলৈ সক্ষম হৈছে এজন শিক্ষকে আৰু সেই শিক্ষকজন হৈছে ঢেকিয়াজুলিৰ ৰঞ্জন শইকীয়া আৰু গাভৰু নৈৰ বালিচৰত বলুকা শিল্প ভাস্কৰ্যৰ মাধ্যমেৰে এখন আগলতি কলপাতৰ ওপৰত এখন কাঁহৰ কাঁহী তিল পিঠা ঘিলা পিঠা নাৰিকলৰ লাৰু লগতে চুঙা পিঠা প্ৰতীকী মাঘ বিহুৰ মেজি বৰজাপি আৰু ফুলাম গামোচা আদি নিখুঁতভাৱে অংকন কৰি অসমবাসী ৰাইজলৈ সমাগত ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে বলুকা শিল্পী তথা ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰেট শিক্ষক ৰঞ্জন শইকীয়াই গাভৰু নৈৰ বালিচৰত নিখুঁত বলুকা শিল্পৰে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰাৰ লগতে এই পদক্ষেপক শলাগ লৈছে শহীদ নগৰবাসী ৰাইজে অসমবাসীলৈ ভোগালীৰ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু লগতে ইয়াত যি আমাৰ অসমীয়া কৃষ্টিৰ যি থলুৱা ৰীতি নীতি সেইখিনিও আমি দেখুৱাইছোঁ আমাৰ বলুকা ভাস্কৰ্যৰ জৰিয়তে আৰু আগন্তুক দিনবোৰ অসমীয়া জাতিৰ বাবে অসমৰ বাবে যাতে সুখময় হওক তাৰে কামনা কৰিছোঁ। হাউলিৰ খণ্ডকাৰ